এই বস্তুবিলাকত মানে ট্ৰেইনৰ নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে আৰু মই মোটামুটি ঠিকে আছোঁ। তো বৰ্তমান আছোঁ মই তিনিচুকীয়াত। তো আজি মই যাত্ৰা কৰিম লিডুৰ পৰা গুৱাহাটীলৈ। তো লিডুৰ পৰা গুৱাহাটীলৈ যাবলৈ কেইখন ট্ৰেইন ধৰিব লাগিব বা কেইটা বজাত আছে বা কোনখন ট্ৰেইন যাব সকলোবিলাক কৈ আছোঁ। গতিকে ভিডিঅ'টো প্লিজ শেষলৈকে চাব। আৰু লিডু মই ফুৰিবলৈ আহিছিলোঁ। লিডু ফুৰিবলৈ আহি খুব বেছি ভাল লাগিল। উত্তৰ পূব ভাৰতৰ শেষৰটো ৰেলৱে ষ্টেচনেই হ'ল লিডু। খুব ধুনীয়া এটা পাহাৰীয়া ঠাই, খুব ধুনীয়া এটা লোকেশ্যনত আছে, কাষতে পাহাৰবিলাক আছে, খুব ধুনীয়া এটা শান্তিৰ পৰিৱেশ। যদি মোৰ গুৱাহাটীৰ পৰা লিডুলৈ অহা ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাব, মই ডেছক্ৰিপশ্যনত হ'লেও লিংক দি থ'ম। তো লিডুৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ যোৱা ট্ৰেইন দুখন আছে। এখন হ'ল লিডু ৰঙিয়া এক্সপ্ৰেছ আৰু এখন হ'ল লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ। লিডু ইণ্টাৰচিটি এক্সপ্ৰেছখন ডেইলি যায় আৰু যোনখন লিডু ৰঙিয়া এক্সপ্ৰেছ সেইখন সপ্তাহত যায়, উইকলি যায়। যোনখন লিডু ৰঙিয়া এক্সপ্ৰেছ সপ্তাহত যায় সেইখন সোমবাৰ, বৃহস্পতিবাৰ আৰু শুকুৰবাৰে যায়। সপ্তাহৰ মাত্ৰ 3 দিন যায় আৰু সেইখন ৰাতিপুৱা 5:10 যায়, গুৱাহাটী গৈ 5:50 পায়। মানে গধূলি 6টামান বজাত গুৱাহাটী গৈ পেলাই পায়। আৰু যোনখন লিডু ইণ্টাৰচিটি এক্সপ্ৰেছ সেইখন আবেলি 3:35 যায় আৰু গুৱাহাটী গৈ পেলাই পায় 4:50, মানে 5টা বজাত ৰাতিপুৱা পায়গৈ। আৰু বৰ্তমান বাজিলে 3:03, সেয়া লিডু ইণ্টাৰচিটি এক্সপ্ৰেছখন ৰখি আছে আৰু যাব আৰু আধা ঘণ্টাৰ পাছত যাব। আৰু এইটোৱে হ'ল লিডু ৰেলৱে ষ্টেচন। অলৰেডি মই লিডু ষ্টেচনটোৰ ওপৰত এটা মজা ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাব। মই কমেণ্ট বক্সত হ'লেও লিংক দি থ'ম। 15:20 মানে হ'ল 3:20, লাহে লাহে যাত্ৰা আৰম্ভ কৰোঁ আৰু, কাৰণ দূৰণিবতীয়া বাট যিহেতু লিডুৰ পৰা গুৱাহাটী অলমষ্ট 600 কিলোমিটাৰ হয়। 3:20 গ'লেহে কাইলৈ ৰাতিপুৱা 5টা বজাত পাম। গতিকে কণ্টিনিউটো ট্ৰেইনখন গৈ থাকিব, তেনেকৈ ৰখিলেও ক'ৰবাত 5 মিনিট ৰখিব বা মেক্সিমাম 10 মিনিট, তাতকৈ ক'তো নৰখে। টোটেল 31টা ষ্টপ হয়, মানে 31টা ষ্টেচনত ৰখায়। আৰু মোৰ ডবাটো হ'ল S3, পিছত আছে এইটো S7। S3 ছিট নাম্বাৰ 50 হয়, মানে মিডিলত লৈছোঁ মই। এনেকুৱা তলত ল'লে কি হ'ব, ইটো আহিব বহিব, সিটো আহিব বহিব, উঠ বুলি ক'বলৈও বেয়া লাগে, সেইকাৰণে মাজত লৈছোঁ, তেতিয়া মানে একদম নিজৰ হয়। আজি আপোনালোকক দেখাম অসমৰ প্ৰথম অইল ৰিফাইনেৰী আৰু লগতে ধুনীয়া ধুনীয়া চাহ বাগান। অসমৰ চাহ বুলি ক'লে সমগ্ৰ বিশ্ববাসীয়ে চিনি পায়। লগতে অসমৰ ধুনীয়া ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আৰু কয়লাটো দেখা পাবই। এই ৰাস্তাটো লিডু মাৰ্ঘেৰিটা কয়লাৰ বাবে যিহেতু বিখ্যাত, গতিকে কয়লাটো দেখিবই। অসমৰ কথানো কি ক'ম আৰু, যিমান ক'লেও চাগে কেতিয়াও শেষ নহ'ব। আৰু লিডুৰ পৰা আহি প্ৰথমটো ষ্টপত ৰখিলে মাৰ্ঘেৰিটাত, আৰু মাৰ্ঘেৰিটাৰ পৰা এতিয়া পামগৈ ডিগবৈ। মাৰ্ঘেৰিটাক কয়লাৰ কুইন বুলি কোৱা হয়। কুইন মানে হ'ল ৰাণী। মাৰ্ঘেৰিটাক কয়লাৰ ৰাণী বুলি কোৱা হয়, কাৰণ ইয়াত কয়লাৰ বহুত বেছি বিজনেছ আছে আৰু লগতে চাহৰ বহুত ডাঙৰ ডাঙৰ কোম্পানী ইয়াত আছে। সেইটোৱে চাওক মাৰ্ঘেৰিটা ৰেলৱে ষ্টেচন। ৱেলকাম টু মাৰ্ঘেৰিটা। বাকী এই ট্ৰেইনখনৰ এটা ইণ্টাৰেষ্টিং বস্তু আপোনালোকক দেখাম, যিটো নেকি অনলি লিডু আহিলেহে দেখা পাব আপোনালোকে। একদম দোকান আৰু বজাৰৰ কাষেদি যায়, মানে বাংলাদেশৰ ফিল এটা পায়। মানে বাংলাদেশৰ ভিডিঅ'টো মই এনেকুৱা দেখিছোঁ, একদম মানে কাষেদি যায়। চাওক, এই বস্তুবিলাকত মানে ট্ৰেইনৰ টকা পৰা নাই বুলিয়ে, মানে কি ক'ম আৰু, ইমান কাষেদি আহিছে নহয়। ডিগবৈ আহি পালোহি। ডিগবৈত মানুহ চাওক।
এছিয়াৰ আটাইতকৈ পুৰণি বা প্ৰথম তেল শোধনাগাৰটোৱে আছিল ডিগবৈ আৰু ইয়াৰ যদি আমি ইতিহাস চাবলৈ যাওঁ প্ৰায় 1800 চনমানলৈ উভতি যাব লাগিব 1867 চনত অসম ৰেলৱে ট্ৰেডিং কোম্পানীয়ে যেতিয়া ঘন জংঘলৰ মাজেদি ৰেলৱে লাইন বহাইছিল ঘন জংঘল মানে তেতিয়া দিনৰ কথা 1800 চনৰ কথা এফালে লিডু মাঘেৰিটা নাহৰকটীয়া এইবিলাক ঘন জংঘলে ভৰি আছিল কাৰণ তেতিয়াৰ দিনত জনবসতি ইমান নাছিল বৰ্তমানতকৈ গতিকে সেই জংঘলৰ মাজে মাজে যেতিয়া ৰেল লাইনবিলাক বহাইছিল আৰু আগৰ দিনৰ ৰেল লাইনবিলাক কাঠৰ আছিলে বৰ্তমান দিনতহে পকাৰ হ'ল আগৰ দিনৰ ৰেল লাইনবিলাকৰ মই ফটো দেখাই দিছো চাওক এনেকা কাঠৰ আছিলে তো সেই কাঠবোৰ হাতীৰ দ্বাৰা অনা হৈছিল তো সেই কাঠবোৰ যেতিয়া হাতীৰ দ্বাৰা অনা হৈছিল তেতিয়া দুজনমান বিষয়াই লক্ষ্য কৰিছিল যে হাতীৰ ভৰিবোৰ কলা বোকাত তিতি গৈছে আৰু সেই হাতীৰ ভৰিৰ পৰাই এটা তেলিয়া গোন্ধৰ সৃষ্টি হৈছিল ধৰি লওক বোকাত মানুহ এজনে খোজকাঢ়িলে যেনেকৈ চাৰিওফালে ভৰিটোত মাটি লাগি থাকে ঠিক একেদৰে হাতীৰ ভৰিবোৰ কলা বোকা লাগি আহিছিল আৰু সেই বোকাৰ পৰা এটা গোন্ধ আহিছিল সেন্ট এটা আহিছিল যেনেকৈ ধৰি লওক মিঠাতেল বা কেৰাচিন তেল পৰিলে বা পেট্ৰল পৰিলে আমি যেনেকৈ গোন্ধ পাওঁ ঠিক একেদৰে তেওঁলোকেও হাতীৰ ভৰিত লাগি অহা বোকাৰ পৰা এটা তেলিয়া গোন্ধ পাইছিল আৰু হেয়াই অসমৰ ইতিহাসৰ প্ৰথম খাৰুৱা তেলৰ সৃষ্টি আছিল আৰু তেতিয়াই এছিয়াৰ প্ৰথম তেল শোধনাগাৰ 1901 চনৰ 11 ডিচেম্বৰ তাৰিখে অসমৰ ডিগবৈত স্থাপন কৰা হয় আহি পালোহি মাকুম জংচন আৰু মাকুম হ'ল অসমৰ প্ৰথমটো ৰেলৱে জংচনে হ'ল মাকুম 1883 চনত এই জংচনটো স্থাপন কৰা হৈছিল তো মাকুমত আহি পালোঁ 4:40ত পালোঁ 3 মিনিটমান ৰখালে আৰু এতিয়া আকৌ মাকুমৰ পৰা ষ্টাৰ্ট দিব ভিউটো চাওক কি বঢ়িয়া লাগিছে আহি পালোহি নিউ তিনিচুকীয়া জংচন আৰু নিউ তিনিচুকীয়া জংচনত 10 মিনিট হল টাইম আছে 10 মিনিট ৰখাব চাওঁ কিবা এটা কিনিব পাৰোঁ নেকি আৰু গাড়ীখন লাগিছে 1 নম্বৰ প্লেটফৰ্মত আপোনালোকক দেখাই আছোঁ মই এতিয়া তো মেইন ষ্টেচনটো অলপমান আগত আছে এইটো যিহেতু S3 হয় মোৰ ডবাটো গতিকে এইটো অকণমান লাষ্টত পৰি গ'ল আৰু এইফালে AC কেইটা মাজত পৰিছে একদম তিনিচুকীয়া জংচনটোৰ চাওঁ কিবা কিনিব পাৰোঁ নেকি একদম পূৰা গৰম দিছে ন ঠাণ্ডা এটা খাই লওঁ কিবা চাওঁ ঠাণ্ডা হ'ব নে কি আছে আৰু মেংগো বিচাৰিছিলোঁ মেংগো নাপালোঁ গতিকে নেমু লৈ ল'লোঁ আৰু লগতে কেক এটা লৈ ল'লোঁ 10 টকা বঢ়িয়াকৈ বহি লওঁ তাৰপৰা খাই লওঁ মজা আছে একদম আৰু নিউ তিনিচুকীয়াৰ পৰা 5:20ত ওলাই দিলোঁ একদম বঢ়িয়াকৈ এইটোৱে নিউ তিনিচুকীয়া ৰেলৱে জংচন অলপমান গুৱাহাটী টাইপৰে ফিল এটা আহে আৰু অলপ চলপ ইমানো নহয় আৰু টোটেল 3টা প্লেটফৰ্ম আছে ইমানো ডাঙৰ নহয় আৰু এইফালে আছে মেইন গেটখন
আৰু 7:39 আহি পালোহি শিমলুগুৰি জংচন আৰু শিমলুগুৰি আছে শিৱসাগৰত তো শিমলুগুৰিৰ পৰা ৰখাব নামতিআলি আৰু নামতিআলিৰ পৰা ৰখাব আমগুৰি পাছত নকচাৰি পিছত পাব মৰিয়নি পাব লাগে 8:40 to 9টা মানত পাব লাগে তো বলক কি হয় চাওঁ তো এয়া শিমলুগুৰি জংচনৰ 1 নম্বৰ প্লেটফৰ্মত লাগিছিল আৰু দোকানবিলাক আছিলে এইফালে ভাবিছিলোঁ চাহ একাপ খাম বুলি তো ইয়াত নাখাওঁ ডাইৰেক্ট মৰিয়নিত খাম বলক মৰিয়নিত চাহ একাপ খাব লাগিব বঢ়িয়াকৈ 9টাই বাজি যাব চাহ খাওঁতে মৰিয়নিত হ'লেও একো নাই পানী এটা কিনি ল'লোঁ শিমলুগুৰিত ঠাণ্ডা 20 টকীয়া বাই বাই আৰু এইটোৱে দেখিছে শিমলুগুৰি জংচন অলৰেডি দেখাইছিলোঁ আপোনালোকক শিৱসাগৰ আহোঁতে শিমলুগুৰি বাই বাই শিমলুগুৰি বাই বাই আৰু 9টা বাজিলে 9টা বজাত আহি পালোহি মৰিয়নি জংচন অলপমান মুখখন ধুই আহিলোঁ বঢ়িয়াকৈ কাৰণ এইফালে ধূলি বালি গোটেই কি হ'ম আৰু হ'লেও মানে মুখখন বঢ়িয়াকৈ ধুই আহিলোঁ ইয়াতে আছে মোৰ ছিটটোত S3 একাপ চাহ খাওঁ বুলি ভাবিছোঁ জানো টাইম হয়নে নহয় চাওকচোন 5 মিনিট ৰখাই তো গতিকে বেছি দেৰি হ'লেতো আকৌ গুচি যাব ন চাই লওঁ বলক তো চাহ আনিবলৈ গৈছিলোঁ চাহটো দেৰি হ'ব বুলি ক'লে মই যোনখন দোকানৰ পৰা আনিম বুলি দোকান বহুত আছে কিন্তু মানে যোনখন গেছত বনাই মৰিয়নি সেইখনৰ পৰা আনিম বুলি ভাবিছিলোঁ কিন্তু তাত দেৰি হ'ব বুলি ক'লে আৰু ট্ৰেইনখনো গৈ আছে আৰু বাদ দিয়ক আৰু চাহ নাখাওঁ তো বাজিল 10:17 আৰু আহি পালোহি বৰপথাৰ আৰু একদম অলমষ্ট 10:30 বাজিল আৰু তো এতিয়া বঢ়িয়াকৈ শুই যাওঁ কাৰণ কাইলৈ ৰাতিপুৱা আকৌ সোনকালে উঠিব লাগিব 5টা মানতে পুৱাই দিব চাগে 4:30 5টা মানতে পুৱাই দিব গতিকে এতিয়া বঢ়িয়াকৈ শুই যাওঁ একদম ৰাতিপুৱা লগ পাওঁ 5 hours later. আজি ট্ৰেইনখন একদম ৰাতিপুৱাই পুৱাই দিলেহি মানে অলপমান বহুত সোনকালে পুৱাই দিলেহি মানে কি ক'ম আৰু মই ভাবিছিলোঁ আধা বাটতে নামিম বুলি নাই মই মানে হাৰেই নাপালোঁ আজি কালি বৰষুণ দিলেতো এয়া দেখিছে একদম পূৰা সেইটো কাৰণে মানে বৰষুণত পূৰা টোপনি গুচি গ'লোঁ গৰম হোৱাহেঁতেন ইমান নগ'লোহেঁতেন কিন্তু বৰষুণ দিলে আৰু বঢ়িয়াকৈ মজা আছে টোপনি গ'লোঁ গম নাপালোঁ মানে এয়া চাওক 4:31 হ'ল 4:50 পাব লাগে নিয়মমতে আৰু গুৱাহাটী পালোহিয়ে দিয়ক লাহে এইটো প্ৰতিদিনৰ অফিচৰ অথনি ইয়াতে ৰখাইছিলে মই মানে সাৰ পাই লগালগ নামিছোঁ মানে বৰষুণ দিলেতো মানে অলপমান খেলি মেলি লাগি গ'ল জেগাটোক আৰু আহিছোঁ উল্টা ছাইডৰ পৰা তো ৰাতিপুৱা টাইমৰ কথা আজিৰ ভিডিঅ'টো ইমানেই আছিলে আজি আপোনালোকক লিডুৰ পৰা গুৱাহাটীলৈ অহা যোনটো ট্ৰেইন জাৰ্ণি হয় সেইটো দেখাবলৈ চেষ্টা কৰিলোঁ আৰু গুৱাহাটী ষ্টেচন নগ'লোঁ গুৱাহাটী ষ্টেচন গ'লে মোৰ ৰুমলৈ আহোঁতে প্ৰায় আধা ঘণ্টামান লাগি যাব সেইটো কাৰণে মই অলপমান আধা বাটতে নামি দিলোঁ তো কালি লিডুৰ পৰা 3:30 ওলাই গুৱাহাটী আহি পেলাই ৰাতিপুৱা 4:30 বুলিয়ে কৈছোঁ 4:30 পালোঁ ভাবি চাওক আজিলৈ ইমানেই লগ পাম এটা নতুন ভিডিঅ'ত চেনেলত যদি কোনোবা নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব এনেধৰণৰ ট্ৰেইন জাৰ্ণি ভিডিঅ' হওক বা ভাল ইনফৰমেশ্যন ভিডিঅ' হওক বা এনেকুৱা ভিডিঅ' আপোনালোকৰ মাজলৈ সদায় লৈ আহিম গতিকে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব বহুতে ভিডিঅ'বিলাক চাই ছাবস্ক্ৰাইব খুব কম মানুহে কৰে গতিকে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ বাই বাই লগ পাম এটা ধামাকা ভিডিঅ'ত